বলক যাওক অৰুণাচল প্ৰদেশৰ টাৱাঙলৈ। আল্টিমেট ভিডিঅ' এইয়া দেখিছেনে, এয়া চেলাপাছ টাৰ্নেল। গতিকে চেলাপাছ টাৰ্নেলেৰে আমি টাৱাঙলৈ আগবাঢ়ি গৈ আছোঁ। লগত সতীৰ্থ আমাৰ তেজপুৰৰ এজন জ্যেষ্ঠ সাংবাদিক মনোজ বৰা আমাৰ টাৱাং গৈ আছে। গতিকে মনোজ বৰাৰ লগত ময়ো গৈছোঁ টাৱাঙলৈ। বলক টাৱাঙৰ দৃশ্যবিলাক কেনেকুৱা। এইটো হ'ল চেলাপাছ টাৰ্নেল। আপোনালোকে যদি কেতিয়াবা যায়, ইয়াৰ মূৰত এই টাৰ্নেল আগত মানে যিহেতুকে এটা ৰাউণ্ড মাৰি যাব লগা আছিলে, গতিকে শ্বৰ্টকাট এটা টাৰ্নেল বনাইছে। এইটো হ'ল চেলাপাছ টাৰ্নেল। এই টাৰ্নেলটোৰ কাৰণে টাৱাং আৰু শ্বৰ্টকাট হৈ গৈছে। গতিকে এতিয়া টাৱাং যাবলৈ বহুত ভাল হৈছে। টাৱাঙৰ আপোনাৰ কিছুমান দৃশ্য আছে, নৰ্থ ইষ্ট অফ ছুইজাৰলেণ্ড। গতিকে ছুইজাৰলেণ্ড বুলি কোৱা হয় টাৱাঙক। গতিকে আপুনি চাইনা বৰ্ডাৰ দেখা পোৱা আপোনালোকে টাৱাং গৈ চাইনা বৰ্ডাৰ চাব পাৰিব। আপুনি ধিৰাং পাৰ হৈ পেলাই চেলাপাছ, গোটেই চেলা টাৰ্নেলেৰে আগবাঢ়ি গৈ আছোঁ। এতিয়া আমি ইপিনে পাইছোঁ, এপাক মাৰি পেলাই আকৌ আহিম আমি। দেখিব কেনেকুৱা এটা মনোৰম দৃশ্য, টাৱাঙৰ দৃশ্য আপোনালোকে চাই থাকক। আপোনালোকে কেতিয়াবা আহিছে এয়াৰ চেলা টাৰ্নেল আগবাঢ়ি গৈ আছোঁ সতীৰ্থ মনোজ বৰাৰ সৈতে। $7,000 crores খৰচ কৰিছে ন, 7,000 কোটি টাৰ্নেলৰ কাৰণে। কোনো কাৰণে নতুন মইতো কাশ্মীৰতে ঘূৰি জৱাহৰলাল টানেল, ইণ্ডিয়াৰ টপ 4.5 কিলোমিটাৰ জৱাহৰলাল টানেল। ইয়াততো চিকিউৰিটি নাই, তাততো পূৰা চেক কৰিব, বুজিছে নাই। গাড়ী চাড়ীটো একেবাৰে ঠাণ্ডা পেণ্টটোহে থাকিব, হাফ পেণ্টটোহে থাকিব। চেকে চব খোলাব, ইয়াতো চিকিউৰিটি নাই। মই আচৰিত দিছোঁ। I love Tawang. I love you, Tawang. Switzerland of Northeast.